ভিক্টৰ দাসক অসম পুলিচে এৰেষ্ট কৰি মাৰাত আমাৰ বহুত অসমীয়া মানুহৰ দুখ লাগিছে। দুখটো অলপ লাগিবই দিয়কচোন। কিন্তু ভিক্টৰ দাসৰ বহুত কেছ আছে। চাওক, তেখেতৰ নিজৰ ঘৈণীয়েকেই এজেহাৰ দাখিল কৰিছে থানাত যে তেখেতক নিৰ্যাতন কৰি থকা হৈছে, মানসিক অত্যাচাৰ কৰি থকা হৈছিলে। আৰু ইফালে দেখিছে কুকুৰ চুকুৰ মাৰিছে, কিমান কি কেছ আছে। যদি আপোনাৰ ছোৱালী বা আপোনাৰ যদি কোনোবা ভণ্টি থাকিলেহেঁতেন হয়তো বুজি পালে হয়। যদি বিয়া কৰি মাৰধৰ কৰে তেতিয়া আপোনাৰ দুখ নালাগিব? আপোনাৰ কি খং নুঠিব? আপোনাৰ কি ভিক্টৰ দাসক মাৰিব মন নাযাব? যদি আপোনাৰ ভণ্টিক তেনেকৈ কৰে আপুনি কি কৰিব? আপুনি খালি ইয়াৰ উত্তৰ দিয়ক। আপোনালোকে বাৰে বাৰে কৈ থাকে যে এইটো ৰাজনীতি ৰাজনীতি ৰাজনীতি, বিজেপিয়ে কৰিছে আমুক তামুক। প্ৰতিটো কথাতে ৰাজনীতি নাহে। অলপ ভাবি চাবচোন, প্ৰতিটো কথাতে কিয় ৰাজনীতি সোমায়? ঘৈণীয়েকক নিৰ্যাতন চলাইছে, ঘৈণীয়েকে এজেহাৰ দিবই। ইফালে কুকুৰ চুকুৰ মাৰিছে, এজেহাৰ দিবই। পুলিচে ধৰি পিটন দিছে, তাতে আপোনালোকে ইমান হেৰি কৰি আছে যে। সাধাৰণ এটা কুকুৰ মাৰোঁতে ইমান পিটিছে, ইমান মাৰিছে। অকল কুকুৰ নহয়, বহুত কেছ আছে তেখেতৰ ওপৰত। আৰু তেনেকৈ অত্যাচাৰ কৰিলে পিটন পাবই। তেখেতে সোনকালে সুস্থ হ'ব বুলি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিহেতু আমাৰ নিজৰ অসমীয়া ল'ৰাই হয়। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।